DLED এন্ট্ৰেন্সৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম DLED এন্ট্ৰেন্সৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, লগতে সোশিয়াল সায়েন্স আৰু EVSৰ লগতে ইংলিছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। হেহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ গুগলত সাৰ্চ কৰিব SCERT পেড বুলি। তাৰ পিছত আপোনালোকে প্ৰথম লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া দেখিবলৈ পাব যে এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোডৰ লিংকটো এক্টিভেট হোৱা নাই। আৰু এক্টিভেট হোৱাৰ লগে লগে আপোনালোকে আপোনাৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ বহুৱাই এডমিট কাৰ্ডখন আজি ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আলোচনা কৰিম সোশিয়াল সায়েন্সৰ 20টাকৈ গুৰুত্বপূৰ্ণ MCQ। আপোনাৰ কিমানটা উত্তৰ শুদ্ধ হয় কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 1, মানৱ সম্পদৰ গুণগত মান উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, শিক্ষা আৰু দক্ষতা। কুৱেশ্যন নম্বৰ 2, এক মাৰ্ক চিহ্ন মূলতঃ কিহৰ গুণগত মান নিশ্চিত কৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, কৃষিজাত সামগ্ৰী। কুৱেশ্যন নম্বৰ 3, হলমাৰ্ক চিহ্ন কোন সামগ্ৰীৰ বিশুদ্ধতাৰ প্ৰমাণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, সোণৰ অলংকাৰ। কুৱেশ্যন নম্বৰ 4, FCIৰ সম্পূৰ্ণ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ প্ৰথম মেট্ৰ' ৰেল সেৱা কোন চহৰত আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, কলকাতা। কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ প্ৰায় শতকৰা কিমান? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, 78। কুৱেশ্যন নম্বৰ 7, হোৱাইট ৰিভলিউশ্যন মূলতঃ কোন খণ্ডৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, দুগ্ধ উৎপাদন। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰা মুখ্য বিত্তীয় প্ৰতিষ্ঠান কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, চিডবি। কুৱেশ্যন নম্বৰ 9, ৰাজ্যপালক কোনে নিয়োগ কৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নম্বৰ 10, হৰপ্পা সভ্যতাৰ কোনটো স্থানত বৃহৎ স্নাগাৰ আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, মহেঞ্জোদাৰো। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় গণতন্ত্ৰত ৰুল অফ ল ধাৰণাটো কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ব্ৰিটেইন। কুৱেশ্যন নম্বৰ 12, বায়ুমণ্ডলৰ কোনটো স্তৰত ৰেডিঅ' তৰংগ প্ৰতিফলিত হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, আয়নস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 13, মোৱামৰীয়া বিদ্ৰোহ প্ৰথমে কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, লক্ষ্মীসিংহ। কুৱেশ্যন নম্বৰ 14, হৰপ্পা সভ্যতাৰ কোনটো স্থান গুজৰাটত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, লোথাল। কুৱেশ্যন নম্বৰ 15, পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰীয় খাত কোনটো?
ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি মাৰিয়ানা খাত। কুৱেশ্যন নম্বৰ 16 ভাৰতীয় সংবিধানৰ কোনটো বৈশিষ্ট্যই ভাৰতক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি। কুৱেশ্যন নম্বৰ 17 পৃথিৱীৰ কোনটো স্তৰত নিকেল আৰু লোহাৰ পৰিমাণ আটাইতকৈ বেছি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি অন্তঃকেন্দ্ৰ। কুৱেশ্যন নম্বৰ 18 গ্ৰাহক সুৰক্ষা আইন অনুসৰি গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 24 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 19 ভাৰতৰ সেউজ বিপ্লৱ মূলতঃ কোন শস্যৰ উৎপাদন বৃদ্ধিৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি গম। কুৱেশ্যন নম্বৰ 20 লোকসভাৰ সদস্যসকলক কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 5 বছৰ। আলোচনা কৰিম সায়েন্স আৰু EVSৰ 20টাকৈ গুৰুত্বপূৰ্ণ MCQ। কুৱেশ্যন নম্বৰ 1 বায়ুমণ্ডলত কোনটো গেছৰ অধিক উপস্থিতিয়ে অম্লবৃষ্টি সৃষ্টি কৰে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। কুৱেশ্যন নম্বৰ 2 ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ সাধাৰণতে কোনটো স্কেল ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰিখটাৰ স্কেল। কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো ভৌতিক পৰিৱৰ্তন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি বৰফ গলি পানী হোৱা। কুৱেশ্যন নম্বৰ 4 SI পদ্ধতিত বলৰ একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নিউটন। কুৱেশ্যন নম্বৰ 5 মানুহৰ স্বাভাৱিক শৰীৰৰ উষ্ণতা কিমান? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 37 ডিগ্ৰী চেলচিয়াছ। কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো সেউজগৃহ গেছ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো ক্ষাৰ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো গেছ ওজন স্তৰ ধ্বংসৰ বাবে অধিক দায়ী? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি CFC। কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি সৌৰশক্তি। কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো উভচৰ প্ৰাণী? ইয়াৰে শুদ্ধ উত্তৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 11 তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কাঠ জ্বলোৱা। কুৱেশ্যন নম্বৰ 12 সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মংগল। কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি অক্সিজেন। কুৱেশ্যন নম্বৰ 14 pH 7 হলে দ্ৰৱণটো কেনেধৰণৰ হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি নিৰপেক্ষ।
Question number 15. তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ডেংগু। Question number 16. তলৰ কোনটো অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি লৱণ আৰু পানী। Question number 17. তলৰ কোনটো জীৱ এককোষী? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি এমিবা। Question number 18. তলৰ কোনটো বহুকোষী জীৱ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি হাইড্ৰা। Question number 19. বতৰ নিৰ্ধাৰণত কোনটো উপাদান অন্তৰ্ভুক্ত নহয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি মাটিৰ খনিজ। Question number 20. পানীৰ ৰাসায়নিক সংকেত কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি H2O। এতিয়া আলোচনা কৰিম ইংলিছৰ 10টা গুৰুত্বপূৰ্ণ MCQ। Question number 1. She is good dash mathematics. The right answer is option number A at. She is good at mathematics. Question number 2. Find the correct question tag. She is a doctor. The right answer is option number A is not she. Question number 3. She does her homework before she went to bed. The right answer is option number C had finished. She had finished her homework before she went to bed. Question number 4. I test this book for 2 weeks. The right answer is option number A have been reading. I have been reading this book for 2 weeks. Question number 6. Listen. Someone taps at the door. The right answer is option number C is knocking. Question number 7. Change into passive voice. The students must obey the rules. The right answer is option number B. The rules must be obeyed. Question number 8. Change into passive voice. They have invited me to the party. The right answer is option number B. I have been invited to the party. Question number 9. A person who speaks many languages is called. The right answer is option number B. Question number 10. A place where books are kept is called. The right answer is option number B.